হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই কেক শিকিব আহিছোঁ। আজি 4 নম্বৰ দিনা। আজি আমাক ফাইনেল হ'ব আমাৰ। আজি গোটেইখিনি দেখুৱাম আপোনালোকক আৰু কি কি কেক বনাইছোঁ আমি সেইটোও দেখাম। আজি আমাক চাৰ্টিফিকেটো দিব। এইটো মেমে চকলেট চিপছ বনাই আছে। এইটো লাভৰ বাটৰ ডিজাইন, দুটা ডিজাইনত বনাইছিলে মেমে। এটা চকলেট ডাৰ্ক চকলেটেৰে বনাইছিলে আৰু এটা হোৱাইট চকলেটেৰে বনাইছিলে। এইটো বাৰ্বি ডিজাইনৰ কেক আছিলে, এইটো মই কাটি আছিলোঁ। এনেকুৱা এইটো অলপ বেলেগ ডিজাইন হয়, এনেকৈ কাটিব দিছিলে আমাক পিচ পিচ কৰি। সকলোকে অলপ অলপ কাম কৰিব দিছে, কিবা আজি আমাৰ শেষ। আমি গোটেইকেইজনী এনেকৈ চাই আছিলোঁ। মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ফেচবুক পেজত চাই আছে যদি পেজখন ফ'ল' কৰি দিব আৰু ইউটিউবত চাই আছে যদি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা কিবা কিবি সৰু সৰু ভিডিঅ' মোৰ পেজ আৰু ইউটিউব চেনেলত মই দি থাকোঁ। চাই ভাল লাগে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এইটো চকলেট কেকটো হ'ল, এতিয়া এইটো বাৰ্বি কেকটো কৰি আছে। এইটো ফাইনেল নহয়, এইটো এনেই আইচিং কৰিছে আৰু ফাইনেল লেয়াৰ এটা দিব ইয়াৰ ওপৰত। এয়া ক্ৰীম লগাইছে, ইয়াৰ 2টা লেয়াৰ দিছে। এইটো 3 নম্বৰ লেয়াৰ। এয়া ষ্ট্ৰবেৰী গেনাছ দিছে ওপৰত। ইয়াৰ ওপৰত আৰু এটা লেয়াৰ বহাইছে। এয়া চুগাৰ চিৰাপ দিছে। চুগাৰ চিৰাপ দি ইয়াৰ ওপৰত ক্ৰীম লগাইছে। এইটো হৈ গ'ল। এইটো আইচত থৈছিলে অলপ সময়, ফ্ৰিজত থৈছিলে অলপ সময়, ইয়াৰ পৰা ওলাইছে। এতিয়া এইটো চকলেট চিৰাপ দিছে। এইটো আৰু ডিজাইন কৰিব। এয়া কেককেইটা ফ্ৰিজত ভৰাই আমি গোটেইকেইজনীয়ে মোবাইল চাই আছোঁ। এজনীয়ে ক্ৰীম বিট কৰি আছে, আমি বাকীবিলাকে মোবাইল চোৱাত ব্যস্ত। সকলোৱে মোবাইল চাই আছে। এতিয়া কেক 2টা ফ্ৰিজত ভৰাই থৈছে। সেই 2টা এতিয়া ডেক'ৰেট কৰিব আৰু ফ্ৰিজৰ পৰা ওলাই আনি পেলাই। এতিয়া আমি এনেকৈ মোবাইল চাই বহি আছোঁ গোটেইকেইজনীয়ে। এয়া এতিয়া ডেক'ৰেট কৰি আছে এজনীকৈ ষ্টুডেণ্টে। এয়া ফুলৰ ডিজাইন কৰিছে, ময়ো কৰিছোঁ অলপমান। সকলোৱে অলপ অলপ কৰিছে। গোটেইকেইজনীয়ে যিহেতু শিকিব গৈছোঁ, গোটেইকেইজনীয়ে অলপ অলপ ডিজাইন কৰিছে। এইটো বাৰ্বি কেকটো আছিলে। বাইদেউৰ লগত কেক শিকি ভালে লাগিল। কোনোবাই যদি শিকে কণ্টেক্ট কৰিব পাৰিব। এইটো হ'লে মোটামুটি বাৰ্বিটো। এয়া বাৰ্বিটো হৈ গ'ল। তাৰে পিছত মই কেক 2টা দেখাই আছোঁ এটা এটাকৈ। এয়া চকলেট ফ্লেভাৰৰ কেকটো আছিলে। এইটো চিম্পুল আছিলে, চিম্পুলকৈ বনাইছিলে। আমি এজনীকৈ লৈ ফটো মাৰিছিলোঁ গোটেইকেইজনীয়ে। এই 2টা কেকেই হ'ল। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ইয়াৰ পিছত সকলোৱে ফটোশ্বুট কৰিছে। এইটো চকলেট ফ্লেভাৰৰ কেকটো এটা এটাকৈ ছিংগুলকৈ দেখাই দিছোঁ। এইটো বাৰ্বি কেকটো। কেক 2টা কেনেকুৱা হৈছে কমেণ্ট কৰি জনাই দিব। নতুনকৈ শিকা ষ্টুডেণ্টে কৰিছে, অলপ কিবা কাৰণে ভুল ভ্ৰান্তি হ'ব পাৰে, জনাসকলে কমেণ্ট কৰি জনাই দিব। এয়া আমি চাৰ্টিফিকেট ল'লোঁ। তাৰে পিছত সকলোৱে ফটোশ্বুট কৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে ধন্যবাদ।